আমি অসমৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ প্ৰথম বাটচৰা বা তৰুণৰ সন্মুখত উপস্থিত হৈছোহি। আমি আঠখেলীয়া নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু তাৰ আধ্যাত্মিকতা তথা বিভিন্ন দিশ সম্পৰ্কে কিছু জনাৰ চেষ্টা কৰিম। স্বৰ্গদেউ গদাধৰ সিংহই যেতিয়া নগাপাহাৰত আত্মগোপন কৰি আছিল, সেই সময়তে তেওঁ বচাদৈয়াং অঞ্চললৈ অৰ্থাৎ এই আঠখেলীয়া অঞ্চললৈ আহিছিল আৰু তাত এতিয়া যি ঠাইত পুৰণি নামঘৰ আছে, সেই ঠাইতে বিশেষ ঐশ্বৰিক শক্তিসম্পন্ন এগৰাকী পুৰুষৰ দ্বাৰাই ভৱিষ্যতবাণী কৰা হৈছিল যে গদাপাণি কোঁৱৰ এদিন ৰাজসিংহাসনত উঠিব। আৰু যেতিয়া 1681 চনত গদাপাণি কোঁৱৰ আহোম ৰাজপাটত উঠে, তাৰ পিছত তেওঁ সেইগৰাকী আধ্যাত্মিক শক্তিসম্পন্ন পুৰুষৰ সন্ধানত নামি পৰে। অৱশ্যে তেখেতৰ সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত এই ঠাইত মহাৰাজ গদাপাণিয়ে আঠগোট পাইক প্ৰতিষ্ঠা কৰে। বিশিষ্ট সাংস্কৃতিক কৰ্মী মৃদুল কুমাৰ বৰাদেৱৰ পৰা আমি আঠখেলীয়া নামঘৰ বা এই আধ্যাত্মিক অনুষ্ঠানটোৰ গোটেই অঞ্চলত তাৎপৰ্য বা প্ৰভাৱ সম্বন্ধে কিছু কথা জানিব বিচাৰিম। বৰা ডাঙৰীয়া। গোলাঘাট জিলাৰ ইতিহাস প্ৰসিদ্ধ আঠখেলীয়াত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ যি প্ৰতিষ্ঠা হৈছিলে, সেই নামঘৰৰ ইতিবৃত্ত সম্পৰ্কে ইতিমধ্যে কৈছিল, নহয় জানো? কৈছে যে এই নামঘৰ ভাগৰ প্ৰতি গোলাঘাট জিলাখনৰে নহয়, সমগ্ৰ ৰাজ্যখনৰে মানুহৰ এটা বিশেষ আকৰ্ষণ আছে আৰু এটা বিশ্বাস আছে যে এই নামঘৰৰ প্ৰতি, যে এই নামঘৰত কিবা অৰ্চন কৰিলে মনোকামনা পূৰ্ণ হয় বুলি এটা বিশ্বাস আৰু প্ৰবাদ মানুহৰ আছে, যিটো কাৰণে ইয়াতে এতিয়া শত সহস্ৰ মানুহ আহি উপস্থিত হয়। আনকি ভাদ মাহত ইয়াত লাখৰ ঘৰত মানুহ আহি উপস্থিত হয়, যিটো অবিশ্বাস্য বা নেদেখিলে আপোনালোকে ধাৰণা কৰিব নোৱাৰে। নাম ধৰ্মৰ এইটো এটা মানে মহাপুৰুষজনাৰ সৃষ্টি নামঘৰ এই ভাগত বা ঢেকীয়াখোৱা, যোৰহাটৰ ঢেকীয়াখোৱা আছে, গোলাঘাটৰ আঠখেলীয়া, নগাঁৱৰ বৰদোৱা থান, এই নামঘৰ ভাগখিনিৰ যি মাহাত্ম্য বা যি বিশ্বাস মানুহে পুহি ৰাখিছে, সেইখিনিৰ প্ৰতি আস্থা ৰাখি গুৰুজনাৰ এই মহান অনুষ্ঠান ভাগ আমি সংৰক্ষণ কৰাটো উচিত আৰু ভৱিষ্যতে ইয়াৰ মাহাত্ম্য আৰু বৃদ্ধি পাব বুলি আমাৰ বিশ্বাস। ধন্যবাদ। সময়ৰ গতিত এই 8টা পাইকৰ গোটৰ পৰাই 8টা পৰিয়ালৰ চুবুৰীত পৰিণত হৈ 8টা খেলৰ সৃষ্টি হ'ল আৰু তেওঁলোকে পৰিচালনা কৰি অহা এই সন্তসকলৰ ক্ষেত্ৰভাগিকেই পৰৱৰ্তী কালত শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আৰু বৰ্তমানো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৰূপে জনাজাত হৈ পৰিল। প্ৰচলিত কিংবদন্তি অনুসৰি এই গদাধৰ সিংহ জড়িত কাৰণেই এই ধৰ্মীয় অনুষ্ঠানভাগীৰ সৈতে সমগ্ৰ অঞ্চলটোক বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল হিচাপে ধৰাৰ স্থল আছে। আপুনি অলপ কৈ দিব নেকি? আপুনি সম্পাদক বোধে? মই সহ সম্পাদক। আচ্ছা, পৰিচালনা সমিতি আঠখেলীয়া নামঘৰ হয়। মই আচ্ছা, মোৰ নাম বিপুল বৰা। আচ্ছা, আপুনি অলপমান একশৰণ হৰিনাম ধৰ্মত আঠখেলীয়া নামঘৰে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে, নামো আছে, গোটেই অসমতে আছে। এতিয়া মই সুদূৰ বৰপেটা জিলাৰ পৰা আহিছোঁ, ইয়াত জনা অৱশ্যে বিশিষ্ট সাংস্কৃতিক কৰ্মী মৃদুল কুমাৰ বৰাই মোক এই ক্ষেত্ৰত সহযোগ কৰিছে। আপোনাৰ পৰা অলপ গোটেই অসমবাসীৰ কাৰণে কিছু কথা মই বিচাৰিম। আপুনি কওকচোন কোনটো বিষয়ত সুধিব? এই হৰিনাম ধৰ্ম সম্বন্ধে কি প্ৰভাৱ? আমাৰ ইয়াত
14 প্ৰসং আৰ্হিত 4 প্ৰসং নিতৌ চলি নিতৌ থাকে। চলে খালি মাত্ৰ 3 দিন আমাক এই নাম প্ৰসং বন্ধ থাকে, অম্বুবাচী 3 দিন। অম্বুবাচী অঁ, তিনিদিন। সেই 3 দিন আমাৰ নাম প্ৰসং বন্ধ থাকে। আচ্ছা, বাকী মূল উৎসৱ বুলি ক'ব মূল লাগিলে উৎসৱ হ'লে আমাৰ ধৰক বৰসবাহ হয় বহাগৰ পূৰ্ণিমাত, তাৰপৰা জেঠত ভাওনা সভা হয়, আহাৰত নাম লোৱা আৰু পানী তোলা হয়। এইকেইটা হ'ল আমাৰ মূল উৎসৱ। আৰু ভাদ মাহত পবিত্ৰ ভাদ মাহ উদযাপন, এইকেইটাই আমাৰ প্ৰাণকৈ মূল উৎসৱ। উদাসীন ভকতো আছে নেকি আমাৰ ইয়াতে? উদাসীন নাই, আমাৰ ইয়াত প্ৰায় গৃহবাসী। গৃহস্থৰ আৰ্হিত মানে চলিছে। আচ্ছা, ধন্যবাদ। মই আপোনালোকৰ এই যিটো ইতিবৃত্ত আছে হয়, মই এখন বিচাৰিম, মই ল'ম। ঠিক আছে। প্ৰচলিত কিংবদন্তীৰ মূল তথ্যৰে বুৰঞ্জীমূলক সত্যতাৰ অনুসন্ধানৰ ক্ষেত্ৰভাগীৰ এক ঐতিহাসিক গতিধাৰা নিৰূপণৰ চেষ্টাহে কৰা হৈছে। এয়া সামান্য অংশহে মাত্ৰ। সদাশয় গুণী জ্ঞানী বিজ্ঞ অনুসন্ধিৎসু মনৰ অধিকাৰী বিদ্বান পণ্ডিত মণ্ডলীৰ প্ৰচেষ্টাৰে পৰৱৰ্তী কালত আৰু অধিক স্পষ্ট তথ্য উদ্ঘাটন হৈ এই মহান ক্ষেত্ৰভাগীৰ এক পূৰ্ণ ইতিহাস ৰচিত হ'ব বুলি আমাৰ পৰিচালনা সমিতিয়ে কৰজোৰে প্ৰাৰ্থনা জনাইছে। এজন আতৈয়ে আঠখেলীয়া বৰনামঘৰৰ মূল উৎসৱ সম্বন্ধে কৈছে, কওকচোন আতৈ। মূল উৎসৱ হ'ল স্বৰ্গদেউ গদাধৰ সিংহৰ দিনৰে আমাৰ এই আঠখেলীয়া নামঘৰ। এই গদাধৰ সিংহই 8টা পৰিয়ালক ইয়াত মানে সংস্থাপন দিছিলে। সেই 8টা পৰিয়ালেই আজি এই 8টা খেল, সেই 8 খেলৰ সমষ্টি হ'ল আঠখেলীয়া। আঠখেলীয়া। আচ্ছা, এতিয়া মূল উৎসৱ হিচাপে কি কি হয় আমাৰ আঠখেলীয়া নামঘৰত? উৎসৱ হ'ল ভাদ মাহত আমাৰ মানে মাছ ধৰা নাম হয়। তাৰপিছতে জেঠত আমাৰ পানী তোলা সভা, বহাগত আমাৰ বৰ সভা, আমাৰ এতিয়া আঘোণত ন সভা হ'ব আৰু আই সভা হয়। এইখিনি আৰু ভাওনা এভাগ হয় আমাৰ। ভাওনা কেতিয়া হয়? ভাওনা আমাৰ এই জেঠত হয়। জেঠত বহাগ আৰু জেঠ, তাৰমানে এই আমাৰ মানে এই 2টা মাহৰ হেৰিতে মানে গোটেইবিলাক খেলে লগ হৈ কৰে নেকি? হয় হয়, গোটেইবিলাক খেল আমাৰ লগ হৈ পিনি আমাৰ যদিও 8টা খেল এতিয়া অলপ খেল বাঢ়িছেগৈ আমাৰ 8টা খেলৰ ভিতৰত, কিন্তু আমাৰ ইয়াত একেলগতে খাব লাগিব আৰু একেলগতে এতিয়া মহাপুৰুষ মাধৱদেৱৰ আঠখেলীয়া নামঘৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত হয়নে নেকি? নাই, আমাৰ ইয়াত মাধৱদেৱৰ প্ৰতিষ্ঠিত বা শংকৰদেৱে প্ৰতিষ্ঠা কৰা নহয়। আমি শংকৰ মাধৱৰ মানে আৰ্হিয়ে আমি চলাই আছোঁ। শংকৰদেৱ আৰু মাধৱৰ আৰ্হিয়ে আমি চলাই আছোঁ। কিন্তু আমি হ'লো মানে আমাৰ পন্থাটো হ'ল আমাৰ বামুণীয়া পন্থা। আচ্ছা, পূজা পাতলো মানে হয়? পূজা পাতলো আমাৰ মানে কৰ্মবিলাকত হয়। এনেই আমাৰ নহয়, কিন্তু কৰ্মবিলাকত আমাৰ পূজা পাতলো হয়। আচ্ছা, ধন্যবাদ। সাঁচিপতীয়া ভাগৱত পুথি আৰু কীৰ্তন, ৰূপৰ লতা আৰু দুনৰী, নামঘৰৰ গোপনীয় সম্পদ সোণৰ ছাতি, তামোল পাণ আৰু সজা আদি এই নামঘৰৰ অন্যতম সম্পদ হিচাপে বিবেচিত হৈছে। ইয়াত এটা ঐতিহ্যপূৰ্ণ পুখুৰীও আমি দৰ্শন কৰিলোঁ। আঠখেলীয়া নামঘৰৰ আটোমটোকাৰিকৈ ৰখা সামগ্ৰিক পৰিৱেশ দৰ্শকসকলৰ বাবে আধ্যাত্মিক ভাৱৰ সঞ্চাৰণ কৰা এক অন্যতম অনুষ্ঠান হিচাপে আমাৰ মানসপটত